নমস্কাৰ বন্ধুসকল, এইখন চাৰাপাৰা বজাৰ হয়। এই চাৰাপাৰা বজাৰৰ পৰা মই আজি ৰাস্তা এটা দেখুৱাবলৈ লৈছোঁ। ৰাস্তাটো ইমান বিপদজনক, আপোনালোকে চাই ল'ব কেনেকুৱা ৰাস্তা। অলপমান কাঁচা ৰাস্তা আছে, তাতে দলংটো নহয়, এডাল শাকো আছে। সেই শাকত তাতে ব্ৰিজ পাৰ হ'ব লাগে, তাতে পৰে মানুহ বহুত। কেনেকৈ বাইক পাৰ কৰিব লাগে, ঠেলি কিছুমানে যায়, কিছুমানে চাইকেল চলাই যায়, কিছুমানে খোজকাঢ়ি যায়। মই আজি বাইক পাৰ কৰাই দেখাম আপোনালোকক। মই গৈ আছোঁ তাতে, ক'ৰ পৰা মানে কেঁচা ৰাস্তা আৰম্ভ হয় দেখুৱাই যাম। এই ৰাস্তাৰে গৈ আছোঁ চিধা কাৰিপাৰা চাৰাপাৰা বজাৰৰ পৰা আহি পেলাই এই ৰাস্তাৰে যাই থাকিম চিধা। কেনেদৰে পাৰ হ'ব লাগে এই ৰাস্তাৰে, আহি পাল বিপদজনক ৰাস্তা। চাৰাপাৰা বজাৰৰ পৰা লাটাপাৰালৈকে যায় এই ৰাস্তাৰে, ইমান বিপদজনক, ইমান দ হৈছে চাই লওক। তো বন্ধুসকল, ফাইনেলি আমি ৰাস্তাটো মানে বিপদজনক ঠাইখিনি আহি পালোঁ। দেখুৱাম কেনেকুৱা এই ৰাস্তাৰে, মানে ইমান সুৰংগৰ নিচিনা ৰাস্তা, ইমান দ। ইয়াৰ পৰা অলপ ছাইডত পৰিলে মানে উঠিব নোৱাৰে আৰু। এয়া কি ডেঞ্জাৰ ৰাস্তা, আমাৰ বাইক এখন পৰি গ'ল এই ৰাস্তাৰে আহি থাকোঁতে। কিমান কষ্ট কৰি আহিব লাগে, উঠাবৰ চেষ্টা কৰিব লাগিব। কেনেকৈ উঠাব যায়, চৰকাৰে ব্ৰিজখন নিদিয়ে না, চৰকাৰেতো ব্ৰিজ নিদিয়ে। এইখন উঠোৱাৰ তাৰ ভাগ্য ভাল, গাড়ীখন তাতে থাকিয়ে গ'ল ইমান পানীত। যদি মানুহৰ কিছু নহ'ল, চলাই গৈছিলি না ঠেলাই গৈছিলি? চলাই গৈছিলি, ওপৰত বহি না মানুহ দুজন খেলাইছে, তথাপি পৰিল। তো আমি লাহে লাহে দেখাই আছোঁ কেনেকৈ উঠোৱা যাব, আৰু বেলেগ গাড়ী এখনো যাব লাগিব আৰু কেনেকৈ চলে যায় আমি দেখুৱাম লাহে লাহে। ভাল বাইক আনিলেও ভয়, ভাঙা বাইক আনিলেও ভয়। তো আপোনালোকে চাব, এইখন গাড়ী ইমান দূৰ, সেইখন গাড়ী ঠেলাই পাৰ কৰছা। কি আছিল, ৰবৰ আছিল? ক'ত যাবি এতিয়া? হা, হেলমেটটা উঠাই ল, ভাঙিল সেইটা হেলমেটটা, পৰব না ভাংছে সেইটা? চাৰিওফালে ক্ষতি, কাপোৰ কানি ঘৰে জিকিল বোধে। ফেলাই দিলি তো বাইকখন ধৰ, উঠাং দে কষ্ট কৰি। হা, তো বাইকখন কেনেকৈ উঠোৱা যায় আমি অলপ পিছত দেখাই আছোঁ উঠাই নে। এতিয়া ভিডিঅ' কৰিলে বাইকখনটো উঠোৱা নাযাব, অলপ সময় ৰ'ব আপোনালোকে হা। ফাইনেলি আমি উঠাই ল'লোঁ বাইকখন। এতিয়া ঠেলাই লৈ যোৱা গিয়াৰত আছে, কেনেকৈ উঠাব লাগে। যা উঠে আৰু উঠে উঠাই। কিমান কষ্ট কৰি বাইক পাৰ কৰিব লাগে। ফেচবুকত চাৰি দিব লাগিব, হে পৰাটা। আচ্ছা, তাই তেতিয়া কাই উঠিছিলে বাইকত? হা, পৰছা না, কষ্ট পাইছা নেকি? কষ্ট পোৱা নাই, নাই পোৱা। ঘৰ ক'ত আপোনালোকৰ? আমাৰ ঘৰতো কৃষ্ণাই। কৃষ্ণাই, ইমান পুৱাই পুৱাই আহিছিলি না? এতিয়া ৰাস্তাও চিন পোৱা এনেকা? চলে যাবাৰ না ৰাইনে
ৰাবাৰ আছিল যে এনেকৈ হাতী হাতী ল'ব লাগছো এইখিনিতে আহি গ'ল এইখিনিতে আহি গ'ল উঠছে টেনশন নাই আর দাদা আহিব আপনি আহিব চলাই আহিবি না ঠেলাই আহিবি যা কষ্ট কৰি পাৰ হ'ব লাগে না এইটা বিৰাট খাপ হৈছে দে এইখিনিতে অলপ কিবা দিবা লাগছিলে কিবা বালা পৰাই কমপ্লেইন কৰিব নাপায় কমপ্লেইন কৰি কি হ'ব কৰিলেও নহয় যা তুই তো পারছে না টেনশন নহা করি আমার তা যি হল হল আর ইমান দূর রাস্তা না বাইক লৈ যাব লাগে এতিয়া আৰু এখন বাইক চলাই যাম আপোনালোকে চাব হা চলাই যাব পাৰে না নৰে না পৰি যায় তুই যে ঠেলাই আহিছ ভয় খাইছা মাথা খারাপ নেকি ভাই মই সেই রিস্ক নলং ভাই চলে আহি কিনে তোমার বিয়া করে নাই আমার 40 তো আছে তু ঠেঙা এখন ভাঙবা লাগি তিৰি চুলিগিলা কাই খুৱাব ফাইনেলি মই পাৰ হৈ ললো চলাই পেলাই এই দুখন বাইক এখন পৰিল এখন আহিল এখন ঠেলাই আহিল কোনোমতে তো ৰাইজসকল মই পাৰ হৈ আহিলোঁ কোনোমতে আৰু কেনেকৈ যাব পাৰোঁ সেইটো এটা চিন্তা তো আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু বেল আইকন মাৰি দিব